বলক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছোঁ কি দিছে গম পোৱা নাই এতিয়ালৈকে শুনিছোঁ দেই হেল্ল' এইটো আমাৰ মিচিং মানুহৰ দহা হয় তো গাইজ এতিয়া আমি মানে গৈ আছোঁ অৰুণাচলত মিচিং মানুহ এঘৰত দহা খাবলৈ তো তাত কি হয় দেখাওঁগৈ বলক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক স্বাগতম জনাইছোঁ মই যাব ওলাইছোঁ মানে একদম পূৰা মানে জবলা হৈছোঁ দেই গোটেইখন তো যাব লৈছোঁ মানে আমাৰ ঘৰৰ ওচৰতে এখন হেৰি আছে দহা মানে দহাখন মানে একচুৱেলি ইয়াত নহয় আমাৰ অসমৰ বাহিৰত তো ক'ব গ'লে মানে আমাৰ অসমৰ বাহিৰত মানে নদীখন পাৰ দিলে মানে অৰুণাচল তাত মিচিংসকলৰ দহা এখন আছে দহা মানে খাব যাব ওলাইছোঁ মানে আমি গোটেইকেইটা এইফালে ইন্দ্ৰ ওলাইছে জানটোৰা আছে বাবুৰা আছে এইফালে বাবুৰা আছে তো আমি মানে দহা খাব যাওঁ দহা খাব যাওঁ এতিয়া যাব লৈছোঁ এতিয়া তাত গৈ মই দেখাই আছোঁ মই কেনেকৈ কি কৰোঁ দেই আজি মানে ভাল মজা লাগিব মই এতিয়া মজা লাগিব মানে জেগা পাইছোঁহি এইফালে চাওক গাড়ী পূৰা এইফালে গাড়ী চাওক একদম তালৈকে গাড়ী মানুহে হৈছে পূৰা মানুহ এইফালে মানে ঘৰ মানে মেইন ঘৰ পালোহি য'ত দহা হৈছে এইখন মেইন গেটখন এইফালে সোমাই যাব লাগে মজাকৈ ভিতৰলৈ তো মানুহ চাওক পূৰা মানুহ এতিয়া সোমাই যাওঁ লাহেকৈ ন মজা লাগিব লাহেকৈ সোমাই যাওঁ চাওক মানুহ কিমান এইফালে চাওক তো গাইজ মানে আমি আহিলোঁ ভিতৰলৈ আহি মানে এতিয়া ভাত খাব লৈছোঁ ভাতটো চব ইমান ধুনীয়াকৈ দিছে মানে ইমান ধুনীয়া ছোৱালীবোৰ আহি মানে দিছে টোপোলা ভাত টোপোলা ভাত কি ধুনীয়াকৈ দিছে দেখিছে নাই টোপোলা ভাত আহি গ'ল ভাত আহি গ'ল এইফালে পানী দিছে চাওক মৰম লগা ভণ্টিজনী বুলি কয় নাজানো ক'ত हे रहा नहीं जाता तड़प ही ऐसी है ना ঘৰ দেখিছেনে কি দিছা এইটো কিবা টোপোলা দিছে কি টোপোলা কোনচোন আনবক্সিং এবাৰ লাঠিও দিছে দাঁত খুচিবলৈ নিমখ ভণ্টিজনী আহি মোক দিছে কি দিছে এইটো ভিডিঅ' নকৰোঁ ভিডিঅ' নহয় ফটো ভালকৈ দিয়া আকৌ এইটো কিবা দিছে কি দিছে গম পোৱা নাই এতিয়ালৈকে শুনিছোঁ দেই এইটো গাহৰি পোৰা হয় নাই এইফালে গাহৰি চাওক গাহৰি ইমান ডাঙৰ দেখিছেনে এই মজা কেনেকুৱা মজা মানে আজি মানে তো আহিলোঁ মানে দাদা কেনে হ'ব না কেনে এবার খাই দিয়া বইল গাহৰি তো মানে আমি পূৰা মজাকৈ খাইছোঁ এতিয়া তো মই ভিডিঅ' দেখাই যাম দেই ভণ্টি এইটো পাতটো পেলাই আহি গ'ল মানে গাহৰি এই একো নহয় ভিডিঅ' হৈছোঁ মাক দেখাম মানে তো এইফালে চাওক এইফালে গাহৰি আহি গ'ল মজাকৈ আপোনালোকে চাওক এতিয়া ভাত দিছে কিহত আমাক এইটো একদম মানে যিটো আমাক প্ৰাকৃতিক যিটো কি বুলি ক'ম এতিয়া কোপাত বুলি কয় আমাৰ থলুৱা মানে হাবি জংঘল য'তে হ'লেও পায় এইটো পাত যে এইটো কোপাত বুলি কয় লগতে এইটো কোপাতে হয় তো কোপাতে বান্ধি দিছে মানে ইয়াত কোনো দোকানৰ কিবা ডিছপ'জেল বাতি তেনেকুৱা কোনো ইউজ নাই কৰা তো মজাকৈ দিছে একদম আমি মজাকৈ খাওঁ টুকুৰি চাওক দেখিছে কি মজাকৈ টুকুৰি দিছে দেখিছে নাই ভাত মিচিঙৰ যিটো নিয়ম অনুযায়ী মানে নইন্দ মোৰ লগত চাই ইন্দ এতিয়া নকওঁ আৰু দেই আগতে খোৱাটো মেইন খাই লওঁ গাহৰি পিচটো লৈ দেখাম নে এনেকৈ নিজতে খোৱা নাই লোকতো দিছে হে গাহৰি পিচ এইটো দহাত এইটো নিয়ম আছে দহা বুলি নহয় মানে চব ক্ষেত্ৰতে মানে এইটো লাগে বিহুত হওক লিগাং হওক চবত লাগে মিচিংসকলে এইটো চাওক কিমান ধুনীয়া মাংস আৰু এইটো চাইমদ দিছে চাইমদ বহুত টেষ্টি আপোনালোকে আহিব কেতিয়াবা মিচিংসকলৰ মানে ঘৰত আহিব এবাৰ খাই যাব এতিয়া লিগাং হয় বা মিচিংসকলৰ কেতিয়াবা দহা হয় তেতিয়া আহিব খাই চাব এইটো এটা ইমানেই টেষ্টি আমাৰ
বিলাতী খুৰাই এইটো মানে পাতা নাপায় কেতিয়াও নাপায় চাইমদ যাৰ নাম ইয়াক কয় চাইমদ হা? যেনে বঢ়িয়া বঢ়িয়া চবটো মেইন চবটো খাব লাগিব হয় নহয় কেনেকুৱা লাগিলে খাই ভাল লাগিলে আপুনি কওকচোন কেনেকুৱা পালে খাই ভাল লাগিলে বহুত ভাল পালে ভাল লাগে মজা লাগিলে ভাল লাগিলে আমি নিচা নালাগিলে ভাল পালো আমি খাই বৈ একদম গুচি গৈছো আৰামকে এতিয়া ধুনীয়াকৈ আহিছে হয় নাই ইমান ধুনীয়াকৈ গৈছো ন এই সন্ধিয়া আমি মানে দলংটো ইপাৰ ঘৰ ওচৰ সকলৰ যিখিনি বিহু বিহু মাৰি আছে আৰু মানে মিচিংসকলে বিহু মাৰি আছে বৰ দেখা মেলি এইফালে চাওক মিচিংসকলৰ যিখিনি বিহু বুলি কয় বিহু ইয়াত এনেকৈ মানে নাচি আছে মজা লাগে এইটো আপোনাৰ নিয়ম নহয় এইটো নিয়ম হয় নহয় এইটো কি নিয়ম বুলি কয় এইটো কি হয় দহা এইটো ঢোল বজাই এইটো কিবা টুকুৰি কিবা যে আনিছে এইবিলাক বিদায় কৰিছে মানে মেইন যিজন ভকত আছিলে আপোনালোকৰ এজনে বিদায় কৰিছে ন মানে এইফালে যিখিনি মানে আপোনাৰ যিখিনি উঠিছিলে যিখিনি আমাৰ দান প্ৰস্তুতি যিজন মেইন ভকতক বিদায় দিছে মানে নাচে গানে দান বঙনি দি যিখিনি মানে কৰিব লাগে নিয়মমতে তো সেইখিনি চব ফালে পৰা কৰিছে মানে ইহঁতে এইফালে চাওক এবাৰ চাই লওক চেনেলখিনি এনেকৈ লৈ আছে কিহৰ কাৰণে এইটো ভকতৰ কাৰণে ভকতৰ চাবলে চিম্পলটো এইটো সকামত আহোঁতে হৰব পাৰি বুলি আমি এই টঙালৰ পৰা বান্ধি কিনি থৈ দিওঁ আমি বিদায় দিওঁতে চাপলখিনি আকৌ আমি ভকতক চম্ভালিব লাগিব দিব লাগিব আকৌ দিব লাগিব আমি দিব লাগিব সেইকাৰণে মানে এনেকৈ ধুনীয়াকৈ এনেকৈ লৈ আছে যে চেনেলখিনি মানে এনেকৈ ধুনীয়াকৈ বান্ধি লৈ মানে লৈ গৈছে পইচা লৈ দিয়ে ব'লা আকৌ উদলোগে समझ रहे हो পইচা লৈ দি আছে পইচা চব পালে বাৰু নাই পইচা লৈ দি আছে ন আমাৰ এনেকৈ হৈছে নিয়ম খুচুৰা পইচা লৈ দি আছে আচলতে নকৰি কওক কি কম মানে আপোনাৰ নিয়ম মানে নিয়ম হয় দান পেলাইছে মানে দান আকৌ মানে খুচুৰা পইচা মানে এনেকৈ দলিয়াই দিয়ে মানে খুচুৰা পইচা দলিয়াই দিয়ে এনেকৈ মানে বুদলি কি হ'ল যিখিনি নিয়ম কৰিব লাগে মানে নিয়ম ভকতক উলিয়াই দিয়া নিয়মখিনি এনে কৰি আছে মানে মজাকৈ চাই ভাল লাগিছে মজা লাগিছে যিখিনি চেনেল আছে চেনেলখিনি মানে এনেকৈ ধুনীয়াকৈ দিছে সেইখিনি চাওক মানে ভকতক দি দিয়া হৈছে আকৌ যিমান যিখিনি নিয়ম নীতি যিখিনি উলিয়াই দিয়ে মানে ভকতক উলিয়াই দিয়ে মই দেখালোঁ মজা লাগিছে বঢ়িয়া দাদা বহুত বঢ়িয়া ইয়াতকৈ ভাল একো নহয় আমি হেল্ল' अब आए ना लाइन पे लाइक कमेंट शेयर सब्सक्राइब कर दिबा चैनल तो रे अगर मैं लाइक शेयर कमेंट सब्सक्राइब कर दो और बेल आइकन को दबाना मत भूलो हां म्यूजिक नया नया वीडियो मिलेगा মজা লাগেগা মোৰ লগৰ আহি গ'ল একদম মোৰ লগৰ এইটো খাস পাৰ্টনাৰ একদম পাৰ্টনাৰ হয় ক'ব আহিলা মই গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা আহিলে আজি মানে ইয়াত দহা খাবা নোখোৱা মই এতিয়া ঘৰৰ পৰা আহিলোঁ ঘৰ ঠিক আছে এই ঘৰ পৰা আহিবলৈ মজা লাগিব হা ঠিক আছে আকৌ ঘপককৈ আহি গ'ল ভিনি আহিলে একদম আমাৰ ভিনি আহি গ'ল পাব ভিনি ভাত পানী খালোঁ আপুনি খালে নাই চিং ছোৱালীয়ে মানে ইমান ধুনীয়াকৈ সাজপাৰ পিন্ধি ধুনীয়াকৈ সাজি কাজি আহিছে এইফালে দেখিছেনে
মোৰ লগৰটো আহি গ'ল সেইফালে মানে একেলগতে ভাত খাইছিলোঁ তো আজি কেনেকুৱা লাগিলে একদম ভাল লাগিল ভালে না বহুত ভাল লাগে ইয়াত আহি অঁ কিছু আমাৰ মিচিং মানুহৰ দহা হয় দহা হয় অঁ মানুহ মৰিলে অঁ পিছত দহা কৰিব লাগে অঁ এতিয়া আমি গাহৰি কাটো মিট কাটো আপং খাই আপং টোপোলা ভাত চাইমদ তাৰপিছত বহুত বেছি কিবা কিবি খায় আৰু খাই অঁ এই নিয়ম মানে নিয়ম নহয় নিয়ম হয় আৰু এইটো মিচিং নিয়ম হয় হয় অঁ তো মজা লাগিলে হয় নাই বহুত মজা লাগে লগত খালোঁ একেলগতে খাইছোঁ মজা লাগিলে চাইমদটো মজা বেষ্ট চাইমদটো মানে হয় নাই আমাৰ মিচিঙৰ চাইমদটো বেষ্ট একদম বেষ্ট একদম মজা অঁ খাই চাব খাই যাব এবাৰ টেষ্ট কৰি চাব টেষ্ট কৰি চাব গম পাই যাব এইটো কিমান আপুনি আমাৰ মিচিং কিমান চাই আছে আৰু আপোনাৰ আছামিছো কিমান চাই আছে অঁ এইটো চেনেলক মোৰ দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ